সৰুতে পিতাই নাম থলে মাদৈ নামটো পিছে কামত নাহিল এতিয়া ৰাজৰাণীৰ বান্দিৰো বান্দি কাৰ কপালত কি লিখা থাকে কনা বিধাতাহে জানে দেই আমাৰ দেৱযানী আইতে হেৰো জাতত ব্ৰাহ্মণ যদিও হল সি ৰাজৰাণী আনহাতে সমিষ্ঠা ৰাজকন্যা কনা বিধাতা জোৰত হলে দেৱযানীৰ দাসী আৰু সেই আমাৰ বিষৰ পাবৰ ৰজা তেখেতৰ কন্যাৰ লগত বান্ধি পঠাই এই মাদৈ কৰালে আকৌ দাসীৰো দাসী তাকেহে বোলো কয় যাৰ কপালত বৃহস্পতি পোন তাৰ গৃহ নবয় কোন ৰূপ লাবণ্যত সমিষ্ঠা আইতি দেৱযানী আইতিতকৈ কিন্তু কম নহয় কৈ থলো নহলেনো কোনেও নজনাকে ৰাণী পাতেনে জাতি ৰজনে দাসী সমিষ্ঠাক ৰাণী পতা কেৱল মইহে জানো